বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল ব্যস্ততাৰ মাজতে আজিও আপোনালোকলৈ আকৌ এবাৰ মই লৈ আহিলোঁ 2023 বৰ্ষৰ কেইটামান নতুন অসমীয়া হাতৰ চাওঁচোন বলক ইয়াৰে আপোনালোকে কেইটা হাতৰ শুদ্ধ উত্তৰ দিব পাৰে গতিকে বৰ বেছি সময় নষ্ট নকৰি বলক আজিৰ ভিডিঅ'ৰ প্ৰথমটো হাতৰ চাওঁ যি দিয়ে তাকে খায় পানী দিলে মৰি যায় বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে জুই পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক পাছৰটো হাতৰ চাওঁ আহোঁতে খুলিহে টিপটি পায় যাওঁতে মাৰি বাৰে বাৰে চায় বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে তলা চাবি পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক তৃতীয়টো হাতৰ চাওঁ পৰ্বতৰ টিঙত কলিগাই চৰে দুই পৰ্বতে হেঁচা মাৰি ধৰে বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে উকনি পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক চতুৰ্থটো হাতৰ চাওঁ চতুৰ্থটো হাতৰ চোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব বলক পাছৰটো হাতৰ চাওঁ সেইটো কি বস্তু হয় যিটো টানিলে চুটি হয় আৰু নাটানিলে দীঘল হয় বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধুসকল এই হাতৰটো শুদ্ধ উত্তৰ হৈছে চিগাৰেট পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব বলক পঞ্চমটো হাতৰ চাওঁ বন্ধুসকল তলৰ কোনটো ফেচবুকৰ আচল লগো বন্ধুসকল ইয়াৰ কোনটো আচল লগো আপোনালোকে ক'ব পাৰে নেকি চাওকচোন বন্ধুসকল ইয়াৰ এ লগোটো আচল লগো কাৰণ বি লগোটোৰ ফেচবুকৰ অ' ঠাইত এ হৈ আছে পিছে আপোনালোকে বিচাৰি পাইছিল নে নাই কমেণ্ট কৰি জনাব বলক এতিয়া আপোনালোকলৈ থকা বিশেষ বুদ্ধিৰ হাতৰটো চাওঁ মাটি তলৰ বগা বুঢ়ী সাজ পিন্ধে কৰি কৰি বন্ধু বান্ধৱীসকল এই হাতৰটো শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে তেন্তে এতিয়া এটা কমেণ্ট কৰি জনাওক কাৰণ আগন্তুক ভিডিঅ'ত আপোনাৰ নাম উল্লেখ হ'ব পাৰে এতিয়া সময় হৈছে যোৱাবাৰৰ হাতৰটো চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে ইয়াত দুটা ইংৰাজী বৰ্ণ এৰিছও আৰু এটা চাবি যোগ কৰি এটা খেলৰ নাম উলিয়াব লাগে বন্ধুসকল আমি যদি এই দুটা যোগ কৰি এটা খেলৰ নাম উলিয়াওঁ তেন্তে খেলটোৰ নাম হৈছে হকী এই হাতৰটো শুদ্ধ উত্তৰ দিয়া প্ৰথম পাঁচজনৰ নাম ক্ৰমে মুনিন্দ মুলিয়া PK বয় ওৱান টেপ গেমাৰ GW ৱৰ্ল্ড FF আৰু IM শশাংক 07 ইয়াৰ লগতে শুদ্ধ উত্তৰ দিয়া আন সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল গতিকে আজিলৈ ইমানেই লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম